নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 4বিধ ব্যঞ্জন। এই ব্যঞ্জন কেইবিধ মই ৰঙালাওৰ কুমলীয়া পাতেৰে বনাইছোঁ। গতিকে মই ৰেচিপি কেইবিধৰ নাম এতিয়াই নকওঁ, আপোনালোকে কিন্তু ভিডিঅ'টি শেষলৈকে চাই থাকিব। ঘৰৰে এজোপা ৰঙালাও গছ আছে আমাৰ, বগাইছিলে, তাৰে কেইটামান আগলি ছিঙি আনিছিলোঁ আজি। এই ৰঙালাওৰ ঠাৰি কেইডালৰ পৰা আঁহখিনি উলিয়াই ল'ব লাগিব। এয়া ৰঙালাও কুমলীয়া ঠাৰিৰে এবিধ ব্যঞ্জন বনাম আৰু কুমলীয়া পাতেৰেও ব্যঞ্জন বনাম। এয়া মই প্ৰথমবিধ ব্যঞ্জন বনাবলৈ লৈছোঁ। একেবাৰে সাধাৰণ, আপোনালোকে বনাই খায়ে ৰঙালাও পাত কণী দি ভাজিম। বহুতে বেছি ভাল লাগে খাই। এয়া আপোনালোকে দেখিবলৈ পাইছে ৰঙালাও পাত কণী দি ভজা ইতিমধ্যে হৈ গ'ল। এতিয়া মই আগবাঢ়িছোঁ দ্বিতীয়বিধ ব্যঞ্জন বনাবলৈ। সৰু সৰুকৈ কুটি লোৱা আদা নহৰু এয়া মই গৰম তেলত দি দিছোঁ। ইয়াৰ পিছত জলকীয়াও দি দিছোঁ একেলগে। এয়া দেখিবলৈ পাইছে সৰু সৰুকৈ কুটি থোৱা ৰঙালাও পাতৰ কুমলীয়া ঠাৰি কেইডালো দি দিছোঁ। হালধি নিমখ দিয়া হৈ গ'ল। এতিয়া চৰচৰীৰ বাবে খুবেই প্ৰয়োজনীয় উপকৰণ বগা সৰিয়হ মই দি দিছোঁ। পানী দি এনেকৈ সিজাই থাকিম। এতিয়া মই আগবাঢ়ো অন্য এটি ব্যঞ্জনলৈ। ব্যঞ্জন বুলি নকওঁ, এইটো হৈছে চাটনি, খুবেই লোভনীয় চাটনি। আপোনালোকে বাৰু ৰঙালাওৰ কুমলীয়া পাতৰ চাটনি বনাই খাই পাইছেনে? যিসকলে বনাই খাই পাইছে মোক কমেণ্ট বক্সত জনাবচোন। মই এনেদৰে টাৱাখনত কুমলীয়া পাতখিনি এনেকৈ অকণমান ভাজি লৈছোঁ। ভাজি তেল দিয়া নাই, এনেই সেকি লৈছোঁ, সেকি লোৱা বুলি ক'ব লাগিব। এয়া সেকি লোৱা ৰঙালাওৰ পাতৰ আগ, এয়া বুটৰ দালি, জলকীয়া, আদা, নহৰু, এয়া নৰসিংহ পাত আৰু এয়া অকণমান ধনিয়া। এয়া ৰঙালাও পাতৰ চাটনি হৈ গ'ল। এয়া মই ৰঙালাওৰ কোমলীয়া পাতৰ বৰা ভাজিছোঁ, যাক মই ৰঙালাও পাতৰ পকৰি বুলিও কওঁ। এয়া মোৰ থালিত ভাত, এয়া ৰঙালাও পাতৰ পকৰি। এতিয়া মই দিম ৰঙালাও পাত ভাজি, কণী দি যি ভাজিছিলোঁ। তাৰপিছত মই দিম ৰঙালাও কুমলীয়া ঠাৰিৰ চৰচৰি। এয়া দিছোঁ ৰঙালাও পাতৰ চাটনি। আপোনালোকৰ বাবে প্ৰস্তুত কৰি উলিওৱা আজিৰ এই ভিডিঅ'টি ক'বলৈ গ'লে একেবাৰে সাধাৰণ হয়। আপোনালোকে বনাই খায়ে থাকে ঘৰত, হয়নে নহয়? তথাপিও মইনো কেনেদৰে বনাইছোঁ আপোনালোকে যে চালে, তাৰ বাবে মই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। এনেকুৱা নতুন নতুন ৰেচিপি মই লৈ আহিম। আপোনালোকে মাথো চাই থাকিব স্নিগ্ধাছ ৱৰ্ল্ড। যিসকল বন্ধু বান্ধৱী এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশাবাদী। গতিকে আজিলৈ এৰিছোঁ, বাই বাই।